নমস্কাৰ, মোৰ নাম বিকাশ শইকীয়া আৰু আপোনালোকক আমাৰ চেনেল BS মাইণ্ডছেটলৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ পৰা সাৱধান। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আগৰবাৰ দৰে এটা সৰু কাহিনী ক'বলৈ লৈছোঁ। আজিৰ যুগত এটা এণ্ড্ৰইড মোবাইল নহ'লে তেখেতক মানুহ বুলি কোৱা নহয়। ঠিক তেনেদৰে বাবাই এটা মোবাইল কিনিলে আৰু অইন মানুহৰ দৰে সেই মোবাইলটোত ফেচবুক, হোৱাটছআপ আদি কৰি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ ল'লে। দিনবোৰ ঠিকেই চলি আছিল। সি ফেচবুক, হোৱাটছআপ কৰি দিনবোৰ কটাই আছিল। এদিন তাৰ মামাকে তালৈ ফোন কৰিলে। ফোন কৰি ক'লে যে বাবা, আমাৰ মাইনা তহঁতৰ ঘৰলৈ গৈছিল নেকি? সি আচৰিত হৈ উত্তৰ দিলে, নাই অহা। কিয়? তেতিয়া মামাকে ক'লে যে আজি গোটেই দিন ধৰি বাবা ঘৰত নাই, সেইটো কাৰণে সুধিলোঁ যে গৈছিল নেকি তহঁতৰ ঘৰলৈ। তেতিয়া সি আচৰিত হৈ ক'লে যে ইমান সৰু ল'ৰাটো ক'ত যাব পাৰে। ঠিক আছে, মই কিবা এটা কৰি চাম বাৰু। সি তাৰ মাইনাৰ ভাগৰ এখন ফটো লৈ ফেচবুক, হোৱাটছআপ আদি কৰি চবতে শ্বেয়াৰ কৰি দিলে। শ্বেয়াৰ কৰি সি চবকে এইটো বুজাইছে যে যদি সেই সৰু ল'ৰাজনক কোনোবাই বিচাৰি পায় তেনেহ'লে মোক এই নম্বৰটোত কণ্টেক্ট কৰিব। কিন্তু পিছদিনাখনলৈকে একো খবৰ নাহিল। মাইনাক সিহঁতে কোনেও বিচাৰি পোৱা নাছিল। সি ছ'চিয়েল মিডিয়াৰ পৰা যিমান পাৰে সিমান চেষ্টা কৰিছে, কিন্তু মাইনাক সিহঁতে বিচাৰি নাপালে। এদিন পিছত খবৰ পাইছে যে মাইনাক বিচাৰি পালে, কিন্তু এটা মৃত অৱস্থাত। সি মাইনাক বিচাৰি যিমানখিনি কষ্ট কৰিছিল, ছ'চিয়েল মিডিয়াৰ যোগেৰে যিমানখিনি চেষ্টা কৰিছিল, তাৰ চেষ্টাই কেতিয়াও সফল নহ'ল। দিনবোৰ আকৌ আগৰ দৰে চলিল। সি বন্ধু বান্ধৱীসকলৰ লগত ফেচবুক, হোৱাটছআপ কৰি দিনবোৰ কটাবলৈ ল'লে। কিন্তু মানুহৰ বেয়া দিন আহে। এদিন সি হোৱাটছআপ কৰি আছিল আৰু তাক তাৰ লগৰ এজনে এটা অশ্লীল ভিডিঅ' দিলে আৰু ভিডিঅ'টো দি ক'লে যে ভিডিঅ'টো এবাৰ চাবি, শুনিছোঁ ছোৱালীজনী হেনো আমাৰ গাঁৱৰে হয়। সি ভিডিঅ'টো চাই তাত দেখে ছোৱালীজনীৰ মুখখন দেখুওৱা নাই আৰু সি ভিডিঅ'টো চাই তাৰ লগৰবোৰক শ্বেয়াৰ কৰিলে। আমি এটা কথা জানো যে এটা অশ্লীল ভিডিঅ' ভাইৰেল হ'বলৈ বেছি সময় নালাগে, কিন্তু ভিডিঅ'টো ভবাতকৈ বেছি শ্বেয়াৰ হ'ল আৰু শ্বেয়াৰ হৈ শেষত গৈ সেই ছোৱালীজনীৰ হাতত পৰিলগৈ। আমি এটা কথা কেতিয়াও নাভাবোঁ যে সেই ছোৱালীজনীৰ কি অৱস্থা হৈছে বা সেই ছোৱালীজনীৰ পৰিয়ালটোৰ কি অৱস্থা হৈছে। ভিডিঅ'টো ভাইৰেল হ'ল, ছোৱালীজনীৰ হাতত গৈ ভিডিঅ'টো পৰিল। তাৰ পিছদিনাখনি ৰাতি বাবা শুই আছিলে। 1-1:30 বাজিছিলে। তেনেকুৱাতে বাবাই এটা সপোন দেখিলে যে সপোনত কোনোবাই কান্দি আছে আৰু সি ইমান জোৰে জোৰে কটা শব্দখিনি শুনি সি টোপনিৰ পৰা সাৰ পালে। সাৰ পাই শুনে যে তাৰ মাকে কান্দি আছে। সি দৌৰি মাকৰ ওচৰলৈ গৈ যিটো দৃশ্য দেখে তাৰ এনেকুৱা লাগে যেন আকাশখন খহি তাৰ গাতে পৰিল। সন্মুখত দেখে তাৰ বায়েক এডাল ৰছীত ওলমি আছে আৰু হাতত এখন চিঠি। সি চিঠিখন ল'লে, নিজে অবাক হ'ল। চিঠিখনত লিখা আছে যে মা, মোক ক্ষমা কৰিবি, মই তোৰ মৰম যত্নক মই সযতনে ৰাখিব নোৱাৰিলোঁ। এটা নৰপিশাচে মোৰ দেহৰ এটা এটা অংশ ভিডিঅ' কৰি সমাজৰ আগত এৰি দিলে আৰু সমাজেও তাকে আঁকোৱালি ল'লে। এই ভিডিঅ'টোৱে ইয়াকে বুজাইছে বুলি মই আজি নকওঁ। এইকাৰণে নকওঁ, হয়তো কোনোবাই মোৰ আজি এই ভিডিঅ'টো চাই ভাল পাবও পাৰে, কিন্তু কাইলৈ যেতিয়া আকৌ তেনেকুৱা এটা নতুন অশ্লীল ভিডিঅ' আহিব, আমি শ্বেয়াৰ কৰিবলৈ এৰি নিদিওঁ। মই সকলোকে ৰিকুৱেষ্ট কৰি কৈছোঁ যে ছ'চিয়েল মিডিয়াক ভাল কামত ব্যৱহাৰ কৰিবলৈ শিকক, বেয়া কামত নহয়। আমি যিবোৰ অশ্লীল ভিডিঅ' আজি শ্বেয়াৰ কৰি আছোঁ বা সকলোকে দেখুৱাই আছোঁ, কাইলৈ যদি সেইজন আমাৰ কোনোবাই হয়, তেতিয়া আমি শ্বেয়াৰ কৰিম নে নকৰিম? আমাৰ এটা সৰু কামে এটা পৰিয়াল, এখন ঘৰ, এখন দেশ ধ্বংস কৰি দিব পাৰে। মই প্ৰত্যেকজনী ছোৱালীক এটাই কথা ক'ম যে 2 মিনিটৰ সুখৰ কাৰণে গোটেই জীৱনটো ধ্বংস নকৰিবা। আৰু আমি সদায় এইটোৱে চিন্তা কৰিব লাগিব যে আমাৰ পিছতো কিছুমান ল'ৰা ছোৱালী আহিবলৈ আছে আৰু তেওঁলোকৰ কাৰণে আমি কিবা এটা এৰি থৈ যাব লাগিব। আজি ছ'চিয়েল মিডিয়া আমাৰ নিচিনা যুৱক চামৰ কাৰণে বিষাক্ত
বিষাক্ত হৈ পৰিছে। ছ'চিয়েল মিডিয়া যিটো ভাল কামৰ কাৰণে খোলা হৈছিলে, আজি সেই গুণটো নাই। আজি ছ'চিয়েল মিডিয়াক যিমান পাৰি বেয়াকৈ ব্যৱহাৰ কৰা হৈছে। আৰু যদি মই আজি এই ভিডিঅ'টো যিখিনি কথা মই কৈছোঁ, আজি এইখিনি কথা যদি মই ভাল কথা কৈছোঁ, তেতিয়াহ'লে সিমান শ্বেয়াৰ নহয়, মোৰ চেনেলৰ মাজতে সীমাবদ্ধ হৈ থাকি যাব। কিন্তু আজিৰ ভিডিঅ'টোত যদি মই এটা বেয়া ভিডিঅ' বা এখন বেয়া ফটো বা কিছুমান বেয়া কথাৰে যদি কৰিলোহেঁতেন, তেতিয়াহ'লে অসমৰ প্ৰত্যেকটো চুকলৈ মোৰ এই ভিডিঅ'টো পালেগৈহেঁতেন। মই এইটো ক'ব বিচৰা নাই যে মোৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰা। মই এইটো ক'ব বিচাৰিছোঁ যে মই যিখিনি মানসিকতা সকলোকে দিব বিচাৰিছোঁ, সেই মানসিকতাখিনি শ্বেয়াৰ কৰা আৰু এনেকুৱা কিছুমান কামৰ পৰা যিমান পাৰি দূৰত থাকিবলৈ চেষ্টা কৰা। কাৰণ আমিতো কৰি দিম, আমি শ্বেয়াৰ কৰি দিম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিম, কিন্তু আমি সেই ছোৱালীজনীৰ কথা চিন্তা নকৰোঁ, তাইৰ পৰিয়ালটোৰ কথা চিন্তা নকৰোঁ। আজি বাবাই এটা ভাল কাম কৰিছিল। প্ৰথমতে যেতিয়া তাৰ মামাকৰ পুতেকটো হেৰাইছিল, সি ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰিছিল এই ল'ৰাটোক বিচাৰিবলৈ, সেই কণমানি ল'ৰাটোক বিচাৰিবলৈ, যিটোৱে একো বুজি নাপায়। কিন্তু আমি সেইখন ফটো শ্বেয়াৰ নকৰিলোঁ। আমাৰ সেইটো কামত দৰকাৰ নাই, কাৰণ আমাৰ তাৰ পৰা কি লাভ হ'ব? কাৰোবাৰ ল'ৰা হেৰাইছে, কাৰোবাৰ ছোৱালী হেৰাইছে, আমাৰ তাত কোনো দৰকাৰ নাই। কিন্তু সেই পৰিয়ালটো এখন সুখৰ পৰিৱেশ হৈ গৈছিলে। কিন্তু যেতিয়াই এটা অশ্লীল ভিডিঅ' আমাৰ সন্মুখলৈ আহিলে, আমি সেই ভিডিঅ'টোক ইমান শ্বেয়াৰ কৰিলোঁ, সেই শ্বেয়াৰ বটনটো এটা সময়ত গৈ সেই ছোৱালীজনী ডিঙিত থকা ৰছীডাল ল'বলগীয়া হ'ল। গতিকে মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, মই যিখিনি মানসিকতা আপোনালোকলৈ আগবঢ়াই দিছোঁ, সেই মানসিকতাখিনি সকলোকে শ্বেয়াৰ কৰক। মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে, আপুনি সেই মানসিকতাটো শ্বেয়াৰ কৰক আৰু এখন সুখৰ সমাজ, এখন ভাল সমাজ, এখন নিকা সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰক। আৰু যদি মই এই ভিডিঅ'টোত কিবা বেয়া কৈছোঁ বা কিবা ভুল কৰিছোঁ, তেনেহ'লে সকলোৱে মোক ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।